যদি দম আছে এড্ৰেছ দিবি ঘৰত গৈ ফালি থৈ আহিম কেলা চুটমাৰি তই আৰু কি কৈছিলি এড্ৰেছ দিবি ঘৰত গৈ পেলাই ফালি থৈ আহিম সময় পালে আহিবি এদিনমান ৱেষ্ট কাৰ্বিৰ লগত হালোৱা গৰুক কঠীয়া খালে যেনেকা জাউলি কোবন দিয়ে ন ঠিক তেনেকৈ তোক জাউলি কোবন দি পেলাই হাগা মুতা দুইটা বন্ধ কৰি থম নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ৰষ্টিং ভিডিঅ' আৰম্ভণিতে ক'ব বিচাৰিছোঁ এই ভিডিঅ'টো এটা ধেমালিৰ বাবে বনোৱা আছে যাতে কোনো গাত পাতি নলয় A few moments later. ব্ৰ কমেণ্টত আলবাল মেছেজ কৰি একো লাভ নাই কাৰণ বহুতেই জানে ধেমাজিৰ ল'ৰা সকলোৰে ৰজা কুকুৰ এটাই ন ঘৰৰ ভিতৰতে ভৌ ভৌকৈ ভুকি থাকে বাহিৰত যেতিয়া ওলাই যায় ন সি ভিজা মেকুৰীটো দৰে থাকে তইতো আকৌ বাহিৰত ওলাই গ'লে এটা পেনে চেনে মুতি দিবি নেকি তাৰো ঠিক নাই যদি দম আছে এড্ৰেছ দিবি ঘৰত গৈ ফালি থৈ আহিম কেলা চুটমাৰি তই আৰু কি কৈছিলি এড্ৰেছ দিবি ঘৰত গৈ পেলাই ফালি থৈ আহিম সময় পালে আহিবি এদিনমান ৱেষ্ট কাৰ্বিৰ লগত হালোৱা গৰুক কঠীয়া খালে যেনেকা জাউলি কোবন দিয়ে ন ঠিক তেনেকৈ তোক জাউলি কোবন দি পেলাই হাগা মুতা দুইটা বন্ধ কৰি থম যদি দম আছে এড্ৰেছ দিবি ঘৰত গৈ ফালি থৈ আহিম কেলা চুদুৰ ভাইটো হাতত নাই চালবাকুটি মুখত আছে তিন দেখিলি তাক দেখিলেই লাগে কেলা অৰ্ধ নাৰী চুটমাৰিটো কেলা দম দিবলৈ আহে কি কৰিলে বাচ্চা ওলায় এইবিলাক বনৰী মাইকীৰ কাৰণে ন উঠি অহা ভাইটি ভণ্টিবিলাকে এইবিলাকৰ কাৰণে বেয়া হয় কি কৰিলে বাচ্চা ওলায় আৰু বনৰ পক্ষীয়ে কি কৈছিলি কি কৰিলে বাচ্চা হয় ন তোৰ মতাই তোক বিয়া পাতি পেলাই যিটো জুতি তোৰ লগত ল'ব লাগিছিলে ন সেই জুতিটো যদি বেলেগৰ লগত লয় ন তোৰ নিচিনা বনৰী এজনীয়ে ক'ত গম পাবি কি কৰিলে বাচ্চা ওলায় এই নিচিনা বনৰ পক্ষীৰ কাৰণে মই এটা চাইৰি লিখিছোঁ তোমাৰ দৰে ঘৰৰ মাইকী মতাই সন্তুষ্ট কৰিব নোৱাৰি তোমাৰ দৰে ঘৰৰ মাইকীক মতাই সন্তুষ্ট কৰিব নোৱাৰি 500 টকা দিলে যাবা নেকি বিঙাবাৰীত কাম বন নাইকিয়া বেকাৰ ল'ৰাবিলাকে দোকানৰ মুখে মুখে যে বৰ আলোচনা কৰি থাকে কাম বন নাথাকা বেকাৰ ল'ৰাকেইটা তিনিআলিত আলোচনা কৰে কেলা জংঘলৰ মাজত আলোচনা কৰে সেইটো হিন্তৰ কথা তই মাজত মাত দিবলৈ কোন বাল গেলা তোক কেলা ৱেৰত যায় বুলি তোক কেলা আলোচনা কৰি থকা নাই সেইবিলাকক মই কি কৰিম জানেনে এইটি পিন্ধাই থবলৈ আৰু বেছি দিন নাই এই বাৰটো ল'ৰাকেইটাক পিন্ধাব আহোঁতে ন কেলা তোক গিয়েৰক আগত পিন্ধাই ল'বি আৰু কবি যে বাৰা আৰু মোক নতুন দুটামান কিনি দে পুৰণাটোকে সদায় কিমান পিন্ধি থাকিম যদি গিয়েৰে কিনি নিদিয়ে ন ময়ে দুটা কিনি দিম আৰু পেন এটাও কিনি দিম ৰঙা কালাৰৰ আহি পেলাই পিন্ধি ল'বি কেনেকুৱা ন যিটো বস্তু মোক লাগে সেইটো বস্তু তোমাৰ লগত আছে আৰু যিটো বস্তু তোমাক লাগে সেইটো বস্তু মোৰ লগত আছে যিটো বস্তু মোক লাগে সেইটো তোমাৰ ঠাত আছে আৰু তুমি যিটো চকলেট খাব লাগে সেইটো মোৰ ঠাত আছে একে দুটাই আনমিল ন তোমাৰ ভাল পোৱা মৰমবোৰ মোৰ লগত আছে আৰু মোৰ ভাল পোৱা মৰমবোৰ তোমাৰ লগত আছে তুমি মানে মৰমৰ কথা কৈছিলে মই আকৌ বেলেগটোৱে ভাবিলোঁ বেয়া নাপাবা দেই कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই ভিডিঅ'টো সম্পূৰ্ণৰূপে ধেমালি বাবেহে বনোৱা আছে যাতে কোনো গাত পাতি নলয়